ये लोग इसके साथ फोटो खिंचाती है, हम लोग को देखकर भाव का खाती है। आसाम को दुल्हन का जैसा सजाते हैं, बिहू भी हम धूमधाम से मनाते हैं। आता है जब रमजान का महीना, साथ में इफ्तारी पार्टी में खाते। आसाम का यही सच्चाई है भाई, हिंदू मुस्लिम भाई भाई है भाई। অসমত থাকো আমি অসমীয়া ভাই, রিপ্রেজেন্ট আসাম, আমি ইন্ডিয়ান হয় ভাই। আরে क्या बोलता भाई, दिस इज आसाम। हेलो फ्रेंड्स, वेलकम टू माय अनदर ब्लॉग एंड यू आर मारिजा डेभेलेंट ब्लॉग। सो गाइस, আজি মই এতিয়া আছো কোল পাৰ্ক মানে চিত্ৰলেখা উদ্যান, যিখন বহুত দিনৰ 1906 চনতে স্থাপিত। এফালে দেখিছে চিত্ৰলেখা উদ্যান, আৰু এফালে ভিতৰত মই কৈ আছোঁ চাওক কিমান ডাঙৰ সেইটো এৰিয়াটো। গোটেইখিনি মই দেখাই যাম। মই আজিলৈকে অহা নাই, কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ। চাওঁচোন কেনেকুৱা। আৰু এইখন HWG কলে বনাইছিলে। চ' এইখনৰ নাম কোল পাৰ্ক দিয়া হৈছিলে, কিন্তু পৰৱৰ্তী টাইমত এইখনৰ নাম চিত্ৰলেখা উদ্যান হ'ল। আহকচোন ভিতৰলৈ যাওঁ আৰু দেখাওঁ। গাইজ, ফাইনেলি কোল পাৰ্ক মানে চিত্ৰলেখা উদ্যানৰ ফাইনেলি প্ৰৱেশ কৰিলোঁ। আৰু এতিয়া গোটেই মই ভিতৰৰ পৰিৱেশ দেখুৱাই যাম, কি কি হয়। আৰু বহুতো ভাল ভাল বস্তু আছে, সেইখিনি চব দেখাই যাম। ত্ৰিমূৰ্তি আছে আৰু বহুতো কিবা কিবি আছে, মই চব দেখাই যাম আৰু ডিটেইলছটো কৈ যাম। তেন্তে চাই যাওঁ। আৰু গাইজ, এইফালে চিত্ৰলেখা উদ্যান লিখা আছে ধুনীয়াকৈ। তাৰপিছত ভিতৰৰ ফালে বহুত ধুনীয়াকৈ আছে, মই আপোনালোকক দেখাই যাম। তাৰপিছত চাই যাওঁ। চাওক বন্ধুসকল, ইয়াত যিবিলাক এইবিলাক আছে নহয়, এইবিলাক চাওক গোটেইখিনি চব মানে শিলেৰে নিৰ্মিত। আৰু ইয়াৰ ডিটেইলছটো হৈছে 1906 চনত এই উদ্যান স্থাপিত হৈছিলে। 1906 চনত মানে তেতিয়াৰ উপায়ুক্ত আছিলে HWG কল, তেওঁ আছিলে। সেইকাৰণে এই পাৰ্কখনৰ নাম কল পাৰ্ক হ'ল। আৰু এইফালেতো বহুত মানে খেলা ধূলাৰ সামগ্ৰী আছে, তাৰপিছত ব'ট ৰাইড থাকে। আৰু এইফালে সেইকাৰণে মানে তেওঁ কল আছিল নহয়, চ' উপায়ুক্তজনৰ নাম তেওঁ নিৰ্মাণ, এইবিলাক চব শিলেৰে খোদিত শিল মানে একগোট কৰি পেলাই নিৰ্মাণ কৰাৰ বাবে এইখনৰ নাম কোল পাৰ্ক হৈছিলে। কিন্তু আগতে কোল পাৰ্ক আছিলে, কিন্তু বৰ্তমান পৰৱৰ্তী সময়ত এইখনৰ নাম দিলে চিত্ৰলেখা উদ্যান। চিত্ৰলেখা উদ্যানখনে চাওঁ, কিন্তু ইয়াত যিমান বস্তু আছে মানে বনোৱা চব শিলেৰে বনোৱা। বহুত কষ্ট হৈছিলে সেই সময়ত, কিন্তু সেইবাবে হয়তো ইয়াত সোমাওঁতে চাৰ্জ লয়, অলপ ফিজ এটা লয়। কিন্তু এইখন যি ধুনীয়া নহয়, আৰু ইয়াত মানে পৰিৱেশটো মানে বহুত ভাল, বহুত বেছি ভাল। আহক গাইছ চাওঁ। সেইফালে এটা আছে ৱাটাৰফল, এইটো কি বুলি ক'ম নাজানো, এইটো মিনি ৱাটাৰফল হ'ব। চ' এইফালে এইটো ৱাটাৰফল ইমান ধুনীয়া পানী চাওক, কিন্তু এইফালে গাতে পৰি যাব। চ' ইয়াত আহিছে, চ' এইটো এটা ৱাটাৰফল, চ' মিনি ৱাটাৰফল এইটো দেই। ত' চাওক, আৰু এইফালে প্লেগ্ৰাউণ্ড এখন আছে, সেইখন দেখাওঁ। আৰু কি আছে নাজানো, কিন্তু সেইখন দেখাওঁ। তাৰপিছত যদি কিবা আছে দেখাম। এইফালে এইটো যিটো দেখিছে, এইটো ভাস্কৰ্য কলা, মানে শিলেৰে নিৰ্মিত মানে ছবি, যেনেকৈ এতিয়া মাটিৰে বনোৱা হয় তেন্তে প্ৰতিমাবিলাক, তেন্তে এয়া ভাস্কৰ্য কলা, কীৰ্তিস্তম্ভ এইবিলাক বনোৱা আছে। আপোনালোকে দেখিছে চাওক, গোটেইখিনিতে শিলেৰে বনাইছে, মানে ছবি আঁকি দি দিছে। আৰু সেইফালে আছে মানে প্লেয়িং ইনষ্ট্ৰুমেণ্টবিলাক আছে সেইফালে। আৰু ভাৰতবৰ্ষৰ মেপ এখন ধুনীয়াকৈ আঁকি থৈছে, আৰু সেইটো দেখাই যাম। তো চাওক বন্ধুসকল, এইফালে আছে তাত ডাঙৰ পুখুৰী। ত' এইফালে চাওক কিমান ডাঙৰ পুখুৰী এটা আছে সেয়া। ত' দেখা পাইছে আপোনালোকে কিমান ডাঙৰ এইটো পুখুৰী। আৰু ইয়াতে নাৱত মানে উঠি পেলাই কিমান 100 টকা ফিজ হয়, কিন্তু নুঠো এনেই। আৰু আপোনালোকক মই দেখাব আহিছোঁ এইটো। তাৰপিছত বহুত ডাঙৰ মানে চাৰিওফালে পুখুৰীটো মানে চাৰিওফালে আছে, চাৰিও চাইডে পুখুৰীটো মানে উঠি পেলাই ভালো লাগে। চ' চাওক, আৰু এনেকৈ মই ফিলিংছ লৈছোঁ, আপোনালোকক ফিলিংছ লওক। ত' মই দেখাই দিছোঁ। চ' এয়া দেখিছে। চ' ইয়াততো চব মানে শিলেদিয়ে বনোৱা হৈছে। চ' এয়া চাওক, সেইফালে যাম এতিয়া। বন্ধুসকল, এইবিলাক ওপৰত যি এইবিলাক শিল দেখিছে ডাঙৰ ডাঙৰ, সেইবিলাক চব মানে ধুনীয়াকৈ আগৰ দিনতে 1906 চনতে এইবিলাক ধুনীয়াকৈ বনাইছিলে। আৰু বন্ধুসকল, এইফালে আছে এটা আছে ডাঙৰ চুইমিং পুল। আৰু এইটো চুইমিং পুল যি ধৰণে বনাইছে নহয়, সেইটো বিশ্বাস হোৱা নাই যে 1906 চনতো মানে সেইটো টাইমত শিলেৰে, এইবিলাক চব শিলেৰে ইমান ধুনীয়াকৈ বনাইছে। আজিকালিতো চব প্লাষ্টিকে বনায়, কিন্তু এইটো শিলেৰে বনাইছে। কিমান কষ্ট হ'ব পাৰে আপোনালোকে গম পাইছে। তো চাওকচোন ভালকৈ। চ' গাইজ, মই ইয়াত এতিয়া উঠি গ'লোঁ, কিন্তু বহুত ৰিস্ক আছে, কেনেবাকৈ যদি পৰি যাওঁ বহুত দিগদাৰ হ'ব। আৰু এইফালে চাওক, এইটো ইয়াৰ পৰা ধুনীয়া ভিউ দেখা পোৱা যায়, গোটেইটো মানে বহুত ধুনীয়া লাগে ইয়াৰ ওপৰৰ পৰা। তো আপোনালোকে দেখিছে।
চাওক আৰু এইফালে এটা বস্তু আছে এইফালে চাওক এইফালে মানে যিমান ৰাক্ষসনী ভগৱান আছে নহয় চব ইয়াতে প্ৰতিমূৰ্তি আকাৰত ইয়াত বনোৱা আছে এইফালে শূৰ্পণখা ৰাৱণ নৰসিংহ ব্ৰহ্মা গণেশ আৰু ইয়াত ত্ৰিমূৰ্তি এটা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আৰু এইটো চাওক সকলোৰে আছে জটায়ুৰ পৰা ধৰি ঘোঁৰা মানে চব আছে হনুমান কৃষ্ণ সকলোৰে ইয়াত প্ৰতিমূৰ্তি এনেকৈ চাৰিওফালে এটা খুঁটাত বনোৱা আছে চাওক বন্ধুসকল ইয়াতে সকলো মানে ৰাক্ষসনী তাৰপিছত ভগৱান সকলোৰে আদি কৰি সকলোৰে এয়া বনোৱা আছে বন্ধুসকল এইটো হৈছে এটা ষ্টেজ যিহেতু আপোনালোকে টিভিত বিহু শ্ব'বিলাক দেখে নাচবিলাক দেখে ইয়াতে বহুখিনি কৰা হয় চিত্ৰলেখা উদ্যান ক'ল পাৰ্কতে এইখিনি কৰা হয় হ'ব আপোনালোকে নিজে ভাবি চাওক চাওক ভিউ চাওক সেই ভিউ চাওক মানুহ ইগন'ৰ কৰক ভিউক ফ'কাছ কৰক বাট বন্ধুসকল এইটো চুইমিং পুলটো বৰ্তমান বন্ধ হৈ আছে কাৰণ এইটো বহুত পুৰণা হ'লতো চ' ইয়াৰ ৰিক্সৰ কথা আছে সেইকাৰণে চাগে এইটো বন্ধ কৰি ৰাখি থৈছে আৰু মই সকলো দেখাই যাম চাওক গাইজ ভিউ চাওক কি ধুনীয়া পৰিৱেশৰ মাজত আছোঁ গাইজ অন্য লেভেল নেক্সট লেভেল চৰি গাইজ চাওক গাইজ এইটো কি হয় মই ধৰিব পৰা নাই বাট চাওকচোন এইফালে ৰাজহাঁহ আছে এজনী মা আৰু এইটো ল'ৰাটোৰ গা ধুৱাইছে আৰু এইফালে ওপৰত এটা শালিকা চৰাই মৰি আছে আৰু এই বস্তুটো কি হয় মই নাজানো সেইকাৰণে আপোনালোকে গাইজ কোনে জানে এই বস্তুটো কি এই প্ৰতিমূৰ্তিটো কিহৰ হয় আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন আৰু গাইজ চবতকৈ ভাল বস্তু মই ইয়াত এইটোৱে দেখিছোঁ যে আপোনালোকক দেখাওঁ চাওক গাইজ অসমত থাকি অসমীয়া সংস্কৃতি কলা সংস্কৃতি জাপিৰ ওপৰত মানে কেনেকৈ মানে জাপিটো পাহাৰৰ ওপৰত বনাইছে চাওক আৰু অসমৰ প্ৰিয় মানে এইখনে আৰু চিনাকি অসমৰ গামোচাখন চ' গামোচাখন আছে এটা বহুত ভাল লাগিছে কাৰণ ইমান ধুনীয়া পাৰ্ক এখনত যে এনেকুৱা এটা বস্তু দিছে চ' বহুত ভাল লাগিছে আৰু সেইটোৱে নহয় অকল অসমেই নহয় এইখন চাওক গোটেই ভাৰতৰ মেপ চব আছে ইয়াত এনেকুৱা পাৰ্ক নহয় বহুত ভাল লাগে আহি চ' যোনটো নহয় নাই একবাৰ আহি চাব কি ধুনীয়া আৰু চাওক সেই কিমান ডাঙৰ भी करते दान भी करते बचपन से ABCD ऐसे हम पढ़ते A फॉर आलमगंज B फॉर बोंगाईगांव C फॉर चिरंग D फॉर धुबरी E फॉर एपिक हम हैं भाई F फॉर फकीरगंज G फॉर ग्वालपारा H फॉर हाजो I फॉर इदरा J फॉर जोरहाट K फॉर कामरूप L फॉर लोकीगंज M फॉर मजुली N फॉर नलबारी O फॉर ओजनबारी P फॉर पहाड़तुली Q फॉर पालिया R फॉर रानीगंज H फॉर शिवसागर T फॉर टीहू U फॉर उदलगुड़ी UVWXYZ গাইছ এইটো চাই পেলাই মোৰ এই দুটা চাই পেলাই মন একদম বহুত ভাল লাগি গৈছে কাৰণ এনেকুৱা এটা পৰিৱেশ সকলোতে দেখিবলৈ পোৱা নাযায় আজিকালি মডাৰ্ণ দিনত মানে এইবিলাক আজিকালি বহুত কম কিন্তু এইটো আৰু বিশ্বাস কৰক এইবিলাক চব শিলেৰে বনাই পেইণ্ট কৰিছে খালি সিমানেই কিন্তু চব শিলেৰে ইয়াত এইবিলাক চাওক এইবিলাক চব শিলেৰে বনোৱা আৰু নেক্সট লেভেল গাইছ এইফালে এইটো হৈছে মানে এইটো ইয়াৰ পৰা মানে এইবিলাক ব'টবিলাক মানে ইয়াৰ পৰা কণ্ট্ৰল কৰে আৰু মানে ইয়াতে এইফালে আছে এইটো হৈছে টিকেট কাউণ্টাৰ আৰু ইয়াৰ পৰা মানে দিয়ে আৰু এই নাওবিলাক এই ব'টবিলাক হৈছে পেডেল ব'ট মানে অনলি মানে ভৰিৰে পেডেল মাৰি এইফালে এয়া আপোনালোকে দেখিছে ইহঁতে পেডেল মাৰি চলাই আছে চ' এইটো মানে কোনো মানে ইঞ্জিন বা মটৰত নচলে অনলি এইখন হৈছে হেৰি পেডেল দি চলিব আৰু ইয়াৰ দামটো কিমান মই সুধো আহক আৰু এইফালে খুৰী এজনী আছে আৰু এই নাৱত টিকেট কিমান টিকেট এনে 50 টকা টিকেট এজনৰ পাৰবুট 50 টকা চ' আপোনালোকে চাৰিজন উঠিব পাৰি চ' 25 মিনিট আপোনালোকে ইয়াত যিমান পেডেল ব'ট হয় এইটো যিমানে আপোনালোকে ঘূৰিব পাৰে ইয়াত ঘূৰিব পাৰে খালি আপোনালোকে 50 টকা দিব লাগিব পাৰ ব'ট আৰু এইটো আপুনি ইয়াত কিমান দিনৰ পৰা মানে এনেকৈ আছে 25 বছৰমান হ'ল আৰু মানে এইটো চিষ্টেমটো মানে আগৰ পৰাই আছে মানে এইটো 1906 চনত HWG ক'লে এইখনটো নিৰ্মাণ কৰিছিলে 1906 চনত চ' তেতিয়াৰ পৰা এইটো চিষ্টেম আছে 1906 চনৰ পৰা আছে মানে এই পুখুৰীটোতে এই ব'ট চিষ্টেমটো কেতিয়াৰ পৰা আহিছে জানে অপেনিঙত মানে 86ৰ পৰা আছে চ' শুনিলে এইটো 86ৰ পৰা এই ব'ট চিষ্টেমটো ইয়াত চলি আছে চ' আহক এতিয়া নেক্সট মই প্লেচত আপোনালোকক দেখাইছোঁ এইফালে আছে ৰাজহাঁহ চব আৰু এইটো হৈছে ৰাজহাঁহৰ ঘৰ আৰু এইফালে চাওক কিমান ৰাজহাঁহ আছে ইমান ধুনীয়া শব্দ কৰি আছে সেয়া আৰু কিন্তু ইহঁতৰ ওচৰত গ'লে যদি দৌৰাই আহে আৰু এইফালে চাওক টায়াৰ দি পেলাই জেব্ৰা জিৰাফ সেইবিলাক বনাইছে ইমান ধুনীয়াকৈ সেয়া পুতলা চোতলা চব ইমান ধুনীয়াকৈ বনাইছে আৰু এইফালে আছে এটা
আৰু এইফালে আছে এটা গেম হাউচ, এইটো বাম্পাৰ কাৰ্ছ বুলি আছে, এইটো ইয়াত 3খনমান কাৰ আছে আৰু ইয়াত বহিলে স্পীডত চলাব পাৰি আৰু মানে ইলেক্ট্ৰিক কাৰ হয় এখন। এইফালে চাওক কিমান ডাঙৰ আছে এইটো। গাইছ এইটো হৈছে এটা গেম হাউচ। চ' ইয়াতে বহুতখিনি গেম আছে যিখিনি আপোনালোকে কেতিয়াবা টিভিটো দেখে আৰু বহুতে আপোনালোকে দেখিছে। তো ভিতৰত যাওঁ ভিতৰত কেনেকুৱা কি চব গেম দেখা হয়। চ' এইটো হৈছে এইটো বহুত চাউণ্ড আছে ভিতৰত, চ' ভালকৈ চাগে নুশুনিব, মই ইয়াৰ পৰাই কৈছোঁ। এইটো হৈছে এটা বাস্কেটবল, চ' ইয়াত নিজে কণ্ট্ৰল কৰিব পাৰি হাতেদি আৰু মানে ইয়াত যি গেমো আছে, চ' সেইবোৰ মানে ফাইটিং গেম। চ' নিজে বন্দুকটো দি নিজে মাৰিব লাগিব আৰু স্ক্ৰীণত মানে আছে কিবা, এইটো ইলেক্ট্ৰিক হয় ন, চ' নিজে কৰিব লাগিব, খালি স্ক্ৰীণত চব দেখাই দিব। ত' এইফালে চাওক, এইফালে চব আছে এইবিলাক গেমবিলাক আপোনালোকে স্ক্ৰীণত চাই গম পাইছে ন এইবিলাক। আৰু এইফালে পূৰা চাউণ্ড হৈ আছে আৰু এইটো হয়তো চাগে মানে যিমান দূৰত মাৰিব সিমানটো মানে আপোনাৰ ওজনটো এইফালে উঠিব। এইফালে ফাইটিং গেম হয় আৰু এইফালে আছে হেৰি ছাবৱে ছাৰ্ফাৰ। তাৰপিছত এইফালে ফিচিং আছে, আপোনালোকে ফিচিং কৰিব লাগিব ইয়াতে। এইটো যদি আপোনালোকে মানে নিজে কৰিব লাগিব, এইটো ঘূৰাই দিলে অট'মেটিক ফিচ হেৰি হৈ যায়। আৰু ইয়াত এখন স্ক্ৰীণ আহিছে, এইটো বন্ধু ইয়াত এইটো মই টিভি দিয়াৰ লগে লগে এইফালে তাত স্ক্ৰীণত মানে তাত ফাইট হ'ব। যেনেকৈ গেমবিলাকত আপুনি মৰাৰ লগে লগে ফাইট হয়, তেনেকৈ ইয়াতে ইলেক্ট্ৰিক শ্ব' ইয়াত টিভি দিয়াৰ লগে লগে তাৰ স্ক্ৰীণত ফাইট হৈ যাব। চ' এইফালে গাড়ী আছে, চ' কাৰ, চ' তাতো মানে একদম মানে ভাৰ্চুৱেল যদিও, কিন্তু এইখন মানে নিজে চলাব লাগে, এক্সিলেটাৰ আছে, চব কৰিলে তাত খালি স্ক্ৰীণতহে দেখায়। যেনেকৈ কাৰ মানে শিকোঁতে গাড়ী শিকোঁতে যেনেকৈ ট্ৰেইনিঙত শিকায় তেনেকৈ ছেম। চ' গাইছ এইফালে আছে এখন জেট, খেলা এখন ভিতৰত সোমাব নিদিয়ে, কিন্তু বাহিৰৰ পৰা চাওক কিন্তু ভিউটো চাওক। মই ইফালৰ পৰা দেখাই দিওঁ, খালি ভিতৰত যাব নিদিয়ে, কিন্তু ইয়াত উঠিব পাৰি। কিন্তু এইখন চাওক ইমান ডাঙৰ জেট, সঁচাকৈ জেট ওচৰৰ পৰা দেখি পোৱা নাই, কিন্তু এইখন দেখিয়ে সন্তুষ্টি, কাৰণ চুইও পোৱা নাই, ফাৰ্ষ্ট টাইম এইখন চুই দিছোঁ। চাওক গাইছ কিবা এটা ফিলিংছ, ভাল ফিলিংছ। চাওক যিয়ে নহওক, ৰিয়েল নাপালোঁ কি হ'ল, এইখন পোৱাখনটো পাইছোঁ, এইখনে বেষ্ট। আৰু জেটবিলাকত যিদৰে মিছাইল থাকে ন, এইটো চাওক মিছাইলবিলাক, চ' পূৰা এটা ডিষ্টিয়াও কৰি দিব চিধাই। ত' এইফালে চাওক হ'ল কিমান ডাঙৰ, চাওক এইখন জেট ফাইটাৰ ইয়াছ যোদ্ধা। আগফালে দিও চাওক মিছাইল ওলাই কিমান ডাঙৰ। চ' যেতিয়া ফাইটিং হয় চিধা দি দিয়ে আৰু এইফালেতো দেখাইছোঁ কি ডাঙৰ, কিন্তু মই এতিয়ালৈকে ট্ৰিমূৰ্তিটো মই বিচাৰি পোৱা নাই ক'ত আছে। কিন্তু চ' গাইছ এইটো মই এতিয়া প্লেগ্ৰাউণ্ডটো এইফালে দেখাই লওঁ। চাওক গাইছ মই চাওক কিহত বহি আছোঁ, এইটো ঘোঁৰা সৰুকৈ আছে, সৰু পোৱালিৰ বাবে হৈ চাগে, কিন্তু মই বহি আছোঁ। কি মজা লাগিছে গাইছ, স্প্ৰিং আছে তলত, চ' পূৰা। চ' চাওক এইখন হৈছে প্লেগ্ৰাউণ্ড, সৰু সুৰা এইটো কি হয় নাজানো, কিন্তু চাওঁচোন এইটো কি বস্তু। তাৰ ভিতৰত সোমাই থাকে, কিন্তু ইয়াৰ পৰা যাবলৈ কিন্তু অকলে বহুত ৰিক্সি হ'ব, কাৰণ তলটো মানে বহুত বেকা আছে, চ' পৰি যাব পাৰোঁ, ঠিক নাই গাইছ। ইয়াত নুঠাটোৱে ভাল হ'ব, কাৰণ এইফালে তলটো এইফালে চাওক এই শিপা এডাল আছে, শেষ হ'ব একবাৰ পৰিলে শেষ আৰু। চ' গাইছ মই ইয়াতে একো নেখেলোঁ, কাৰণ এইবিলাক বহুত সৰু পোৱালিৰ কাৰণে হয়, কিন্তু মই যদি খেলি যাওঁ কিন্তু ইয়াৰ পৰা পৰি যাম, আৰু মানে এইবিলাক সৰু আছে, সৰু পোৱালিৰ কাৰণে। চ' ঝুলনাটো আছে, কিন্তু মন নাই এতিয়া। চ' এইখন চাওক, এইখন সৰু পোৱালিৰ কাৰণে হয়, খেলিম বুলি ভাবিছিলোঁ, কিন্তু মই এতিয়া একো নেখেলোঁ। চ' আপোনালোকেতো চালেই, চ' প্লেগ্ৰাউণ্ডটো সৰু সুৰাকৈ আছে, সৰু পোৱালিৰ কাৰণেহে এইটো বেছি ডাঙৰ কাৰণে নহয়। আৰু এইফালে জেট আছে, আৰু এইফালে চাওক ভিউ, ইয়াৰ পৰা চাওক ওখৰ পৰা আছোঁতো গোটেই মানে আধা আধিটো ইয়াত দেখুৱাই গৈছে, বহুত ডাঙৰ, কিন্তু ভাগৰ লাগি গৈছে এতিয়া। বন্ধুসকল আজিৰ ব্লগটো ইমানেই আছিলে, আশা কৰিছোঁ আপোনালোকক সকলো দেখুৱাব পাৰিছোঁ চিত্ৰলেখা উদ্যানৰ। চ' এইফালে সকলোখিনি মই দেখুৱালোঁ যি আছিলে অকণকৈ, কাৰণ মোৰ মানে এইবিলাক ভাগৰ লাগি গৈছে বহুত, কাৰণ দৌৰি আছোঁ যে অলপ চলপ। চ' এইবিলাক কেনেকুৱা পালে মোক জনাব, আৰু চাওক সেইটো ভিউটো বহুত ভাল ভিউ।